हितेशबादी यूट्यूब चैनल से गाना टाका कमरुक सुदों रेकामा भुवन पेगो और राजू मेदक बुलुक लई मैं 3-4टा ভিডিও এতিয়ালৈকে আপলোড কৰিলোঁ আৰু নিশ্চয়কৈ ভুৱন পেগম বহুত কংগ্ৰেচুলেশ্যন যাতে ৰুণপনেবো সুস্বাস্থ্যকৰ কৰি ৰাখে কাপিলানে কাৰণ গোলকে জুনাই বাখিয়ে নহয় গোলক গোটেই মিচিং ৰেগামছে চককে দেখো দাবী এইটো গতিকে লৈ সুস্বাস্থ্যকৰ হ'লেহে নিশ্চয়কৈ গোলক দাবী মোলো পাব পাৰে গতিকে বহুত কংগ্ৰেচুলেশ্যন আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু কাছিল কিকাবগিয়ে অকাইবো ৰাজু মেদকবো ছিলা আসলতে কাপিল হাৰিকান বা কংগ্ৰেছে যে সিট্টিক আইমাৰব হাৰি পাক্কা মান সা হাৰি নাম সঙ্গ প্ৰথম লোকাব গুদং দে ছিল যে সা হাৰিকা মান কিন্তু ছিল ডাইৰেক্ট নল লিখি ৰাখক এমপি ইলেকশ্যন সিন বিজেপিয়ে জিকিল দব এমপি ইলেকশ্যন দইরাম গলুদং অতসিন জিকিল দব দে কাপিলান কাট 19 জন বিধায়ক কংগ্ৰেছ লকে তাতে 18 জনেই মুছলমান অৰকে অক্কাই একজনক হিন্দু বিধায়ক গতিকে লৈ মোৰ অকম কিনাৰান যে কংগ্ৰেছ যে ইতিমধ্যে মুছলমানক এটা ৰাজনৈতিক দল হৈ গ'ল মোৰ হিন্দুৰ হৈ থকা নাই আৰু বিজেপি চৰকাৰ অক্কাই শাসনলৈ অহাৰ বা আকৌ যিকোনো মূল কাৰণটো হৈছে হিন্দু মুছলমানৰ ৰাজনীতি একদম কোনেও নাম নালোলামায় হিন্দু মুছলমানৰ ৰাজনীতি দেখ লগত দৈদম কেকানা নকল বোলে অকাই এজন শিৰসাং অপিএম সিং কেকা দেই ন কাপিলা অকাই বিজেপিএম ভূতপ্তন বা কাপিল টুবিয়েন বুলি কৈছিলে যে হিন্দু মুছলমান লৈ পিনি অকল কৈছে কোনো উন্নয়নৰ কথা কোৱা নাই কিন্তু দেই হিন্দু মুছলমানৰ লৈ গৈছে আৰু দেখ মহিলাম কাৰং মানে 1250 টকা বা 9000 টকা কজে অটকা মালাং গতিকে লৈ এইবিলাক কাৰণ কিন্তু মেইন কাৰণটো হৈছে হিন্দু মুছলমানৰ ৰাজনীতি কিন্তু কংগ্ৰেছক একটা ভুল হ'ল বুল কি কৰে বুলে যে হিন্দু মুছলমানক দৈয়ম কুদুমান উত্তৰ দিবই পৰা নাই বুলো কি কৰে এটা যিসকল মুছলমানক উচ্ছেদ কৰিছিলে অক্কায়ে এটা বিজেপিয়ে বুলো অৰক গেলা আয়ালাপাক দুঙা হয় সিম্পল পেলুটো না আয়াল দুঙা হ'ব না যে সান্তনা দিছিলে এটোতো আইডু পাই ইমান দৈঙা কাৰণ আপাৰ আসামছে সদায় গোলো অসম কাপিদান নিশ্চয়কৈ গোলো হিন্দু মুছলমান নামনিয়ে মোলো কাপেই কিটা গাই এডেমপিত কিন্তু কংগ্ৰেছ চৰকাৰে বাত্তাপাক নভুলাই একদম এটা প্ৰথম কাৰণতে আৰু কংগ্ৰেছে উত্তৰেই দিব নোৱাৰে উত্তৰ দাম যে গোলকামান উত্তৰ দিব নোৱাৰে এম নাম যে লুদুমালাং কাপিল লুদুমালাং তাতপ না সুপাক নলকালাং ঢকুৱাখানা চকে বা গুৱাহাটী পেগটক গুৱাহাটী আচলতে বোলো ক'বই নোৱাৰিলে যে মোলোক অসমীয়া কিমান সুৰক্ষিত মোলোক অসমীয়া ভাষাই হওক বা মোলোক খিলঞ্জীয়াই হওক কিমান সুৰক্ষিত এইবিলাক কথা কিন্তু কোনো ভাবি নাচায় বা কংগ্ৰেছে এদম বোলো প্ৰেক্টিকেলি লেংকান কাপ গমা নাই মই লোকাপ গুদুং কি গুৱাহাটী বল কালাংকা বেপাৰ কোনে কৰি আছে বা কাৰ দখলত আছে গুৱাহাটী মই গুৱাহাটীতে মাতোঁ মোলোক ঢকুৱাখানাই হওক বা জোনাই হওক ধেমাজিয়ে হওক এইবিলাক চক বা মাজুলীয়ে হওক চিল হাইৱে ৰোডক এটা ৰুইডক লামটাকিৰি দক কেৰাডক আমংকিৰি দেম অকটানিয়ে দেবম দম ৰেগামছে কিনমান বা টাউন যে মোলোকে গোটেই মোলোক ধেমাজিয়ে হওক জোনাই হওক বা ঢকুৱাই হওক মোলোক মিচিং অধ্যুষিত অঞ্চলে মান এটা অঞ্চলকুটো দপদপনি কাৰ মেইন চেণ্টাৰ ঢকুৱাই যদি ক'ব যাওঁ মেইন চেণ্টাৰ ঢকুৱাখানা চাৰিআলি এটা চাৰিআলিত দপদপনি কাৰ ছিল ব্যৱসায় কোনে দখল কৰি আছে ঢকুৱাত নিজেই জানো ঢকুৱাত বাংলাদেশী মূলৰ ব্যক্তিয়ে দোকান দি আছে কিন্তু মুকলিভাৱে জেল লচিন গেকনে দেই কিন্তু দোকানে বিল আৰু মোলোক ৰেগামছে কিনমা এটা যিটো চাৰিআলি ঢকুৱাখানা চাৰিআলি হওক বা আদমপিন টাউনৰ আমুকতে গেজিং মাটি হয় আৰু বোলে এটা ছ'চাইটিয়ে চলায় একদম মেৰা বল দোকানে পালাই না বল কাপিদো না গোটেই ব্যৱসায় বাণিজ্য ইত্যাদি কৰি পিনি দখল কোনে কৰি আছে বিহাৰী বেংগলী মিয়া মাৰোৱাৰী এটা বোলো মান দখল লাদন এটা বোল দখল মান যে কেইদিনমানৰ আগত যিটো গুৱাহাটীত ঘটনা ঘটিছিলে
তেল ডিপুৱেই হওক বা মোলোক গুৱাহাটী বলক ছোৱালী দুজনীৰ লগত যিটো ঘটনা ঘটিল মোলোক ঢকুৱাখানা বা ধেমাজিতো হ'ব মোলোক টানিকে দখল দিওঁ দৌলং আৰাঙৰ করে দঙাব দং একদম চেকাই আকৌ আগলি দিব পাৰে দে নৰম পল উঠো যে এমনা নলো প্ৰেক্টিকেলি গাল কালা বাদ দিছোঁ একদম আৰকে যে লুডুমান যিটো চৰকাৰে নেকি জাতি মাটি ভেটিৰ কথা কয় এটা প্ৰেক্টিকেলি লেংকানব লাগিব যে ব্যৱসায় যে দখল কৰিব নোৱাৰিলে কংগ্ৰেছে প্ৰেক্টিকেলি লেংকানব লাগি থকা নাই যে ব্যৱসায় যে ছিল এই অসমীয়া মূলৰ বা খিলঞ্জীয়া মূলৰ কোনো ব্যক্তিয়ে দখল কৰা নাই বাহিৰক টানিয়ে যে দখললাটো মান একদম বোলো লেংকান দোলাং সেই ব্যৱস্থা মোলো কৰি দিম ব্যৱসায় ৰিজাৰ্ভেশ্যন কৰি দিম 31 লাখ নিবনুৱা ছুপাৰ নিবনুৱা পাৰি 31 লাখ নিবনুৱা আৰু 5 বছৰত কিমান চাকৰি দিলে 2 লাখ 31 লাখ ক'ত 2 লাখ ক'ত প্ৰেক্টিকেলি বুজাব পাৰিব লাগিব একদম বোলম পলিটিকেল লগত না একদম প্ৰেক্টিকেলি বুজাব পাৰিব লাগিব এইবিলাক কাৰণ দেই আৰু যিটো চৰকাৰে বোলো আৰু কওঁ খিলঞ্জীয়াতক আগমন ডাঙমান খিলঞ্জীয়াৰ কথা কৈ পিনি বোলো চিপা শাসনত আছে দেই আৰু এতে দৈৰে মই কাপি লুটো না ছিল যদি চকাত শ্বিলং লোক দেগামছে ঢকুৱাখানাই হওক জোনাই হওক মোলোক মিচিং অধ্যুষিত অঞ্চলে বা ধেমাজিয়েই হওক বা মাজুলীয়েই হওক মোলো যদি ছিল ব্যৱসায় দখল কৰিব নোৱাৰোঁ মোলোক চাই থাকক মোলো চাকৰ পিলা দৌৰুব না ছিল টাউন কৰক আলাং মোলোক টানিকিৰি দে 8টাৰ কয়া না মালিক দে সে কোনে বেংগলী মিয়া এদে মারোয়ারি কিটা মালিক মোলো চাকরে মানে সুপাক চাম্পি দিওঁ মই একদম খোলা খুলি বুলি বিচাৰি চাম্পি দিওঁ মানে মই হুকুমছ মই নিজেই চাকৰ মালিক আন কোনোবা আদৰণি মিশ্ৰণ কমেণ্টবিলাক হত সাহস যদি নলো কমেণ্ট কৰিব বা হয় নহয় কথাটো ক'ব ভিডিঅ' নাম কাঙাপটো পোনা আৰু চুপাকে ৰাজু মেদকবুক হাৰি নাম দৈ দে তাত সোমাই আছে ডাইৰেক্টলি দৈ দাম কেকাপ মাং সেইবিলাক কাৰণ আছে আৰু নেক্সট কাৰণটো হৈছে ৰাজু মেদকবু অংগনবাদী আদৰ্শ কেন্দ্ৰ মূৰ্খঙম যে দপাক্তম না ভুৱন পেগুবু যে এটা দৈ দাম লুলুঙামান যে এদম দতন বিলাত্ত কোকাম নালোকাং ওলো বহিষ্কাৰ নাম ব্যক্তি আছিলে ৰাজু মেদক গতিকে লৈ কৰাপ্টেড নেতা এজনক কোনেও বিধায়ক বনাব নিবিচাৰে ডাইৰেক্ট জনাৰ পিছত ভুৱন পেগুব লুলুং আৰু ৰাজু মেদক তাৰ উত্তৰেই দিয়া নাই আৰু এইবিলাক কথা কোনো নকয় যে এওঁলোকে ডিগবৈ তেল শোধনাগাৰেই হওক নুমলীগড়েই হওক ইত্যাদি কৰি পিনি আৰু বোলো যে এওঁলোক টানি কৰি চাকৰি পা আমা মালা কাপিলা পামান দৈ দাম লুদুলাং চেগাই কাপিলা চাকৰি দাম পামান এই এদম বোলো লাগিব আৰু শিক্ষানুষ্ঠানৰ কথা ক'ব লাগিব এদে শিক্ষানুষ্ঠান দেম এনেকুৱা শিক্ষানুষ্ঠান আনিম অদম পিনে অকাই টেকনিকেলি যিটো পোষ্ট ওলায় অদ বোলো যাতে বোলো অম্মাংকিটা পৰিলা আৰু এইবিলাক কথা কৈছে চেকাই লুডুন যে মোলোম ইঞ্জিনিয়াৰিঙেই হওক বা ITI হওক বা আইনে ডক্টৰ ইঞ্জিনিয়াৰ কৰি কম এনেকুৱা মোলো ইনষ্টিটিউট আনিম কিবা গতিকে লৈ হাৰিবই আৰু এটা বোল কিছুমান কাৰণ ক'লোঁ আৰু দেখকৈ হয়তো দিব পাৰে আপুদাম মছ ভিডিঅ' চটো লগাবলা আমাক গতিকে যদি ভিডিঅ' চেম আইপে মধু মোলো লাইক বিলাং কমেণ্ট বিলাং আৰু চেনেল চেম ছাবস্ক্ৰাইব লাং লগত মুক্ত পৰা কম ল'লা আৰু চাৰাগাম